তো গুড মৰ্ণিং গাইজ স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল চক্ৰপাণী শইকীয়ালৈ। চ' আজি হ'ব ওৱান ডে গুড মৰ্ণিং ব্লগ। চ' নতুন এটা চিৰিজ সকলোকে স্বাগত জনাইছোঁ। সময় এতিয়া 7:40 হ'ল। মই শুই উঠিছোঁহে, সাৰ পাইছোঁহে জাষ্ট। আমাৰ গাঁৱৰ ৰাতিপুৱাৰ মনোমোহা পৰিৱেশটো চাওক। মই সদায় চাওঁ এনেকৈ শুই উঠিয়ে, ইমান ধুনীয়া সেউজীয়া হৈ আছে। ব্ৰাছ কৰি আহি লওঁ, তাৰ পৰা সকলোখিনি কৈ আছোঁ আৰু আপোনালোকৰ লগত পূৰা কথা পাতি আছোঁ আজি গোটেই দিনটো। গুড মৰ্ণিং গাইজ, কোৱা। Good morning, guys. গুড মৰ্ণিং। Good morning. বঢ়িয়া। চ' পঢ়িলা নাই তুমি? পঢ়িলো। পঢ়িলা? কেতিয়া পঢ়িলা? এতিয়া পঢ়িলো। তুমি কোন শ্ৰেণী? মই নিয়ান। তোমাৰ নামটো কি? ৰিয়ান। নিয়ান। কোন স্কুল? মোৰ নাৰদঙীয়া স্কুলত। ৰায়ডঙীয়া স্কুলত। বঢ়িয়া। এয়া আমাৰ ৰিয়ান। ৰিয়ানক পঢ়ি কৰি আজৰি হ'ল। চ' এতিয়া আইতাক কোৱাগে চাহ খাই, মমাই চাহ খাই চাহ বনাবলৈ কৈছে বুলি। যোৱা। কি কৰিছা ঋষিকা? হাই, কি কৰিছা? মানে খেলি আছে গলে গলে। ঋষিকা খেলি আছে। হাই কৈ দিয়া, হাই 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 দিয়া, হাই হাই দিয়া, হাই দিয়া। বাই। ইয়াত কোনে হোৱালে তোমাক? মোৰ বিচনালৈ কেতিয়া আহিলা? বাহ, শুই থাকা দেই, শুই থাকা। চাহ আহি গ'ল, এতিয়া চাহ খাওঁ আমি। স্কুললৈ ওলালা ৰিয়ান? যোৱা, বাই বাই। সোনকালে আহাগে, যোৱা। যোৱা। বাই বাই। ডাঙৰটো পোৱালি মানে ৰিয়ান স্কুল গৈছে, তাক পঠাইছোঁ, মায়ে লৈ গৈছে তাক। আৰু এতিয়া আমাৰ এইফালে শুই আছে ঋষিকা, শুই আছে ঋষিকা, পূৰা চিঞৰি আছে। ঋষিকাকো মনাব লাগিব আৰু লগতে প্লাছ কাম অলপ আছে। আজিৰ পৰা ভাবিছোঁ কামত ধৰিম। মানে কি আৰু মোৰ কামখিনি কেনেকুৱা ধৰণৰ কি কথা মই কৈ আছোঁ, ৰ'ব অলপমান ছেটআপটো কৰি দিওঁ। আচলতে কথাটো কি হ'ল, মোৰ চাৰ্জাৰী হ'ল, গ'ল্ডবাডাৰ চাৰ্জাৰী। আজি প্ৰায় 10 দিন হৈছে, প্ৰায় নহয় আজি 10 দিন হৈছে। এতিয়া মই ঠিক ঠাকে আছোঁ, চব নৰ্মেল আছোঁ। চেকআপত যাবলৈ আছে, বাকী চেকআপত যাম আৰু। কিন্তু নৰ্মেল আছোঁ যদিও মানে ৰেষ্টত থাকিবলগীয়া হৈছেতো, ক'লৈকো যাব পৰা নাই, মানে বাইক চলাব পৰা নাই। চ' ঘৰত বহুতখিনি অসুবিধা হৈছে। বজাৰ সমাৰৰ পৰা আদি কৰি মানুহ নাইতো, বেলেগ মানুহ নাই। যে অকলশৰীয়া ল'ৰা হ'লে বহুত প্ৰব্লেম হৈছে। দেউতাও এতিয়া 70 ক্ৰছ কৰিলে। চ' তেওঁ টিচাৰ আছিলে, তেওঁ ৰিটায়াৰ হ'ল। চ' তেওঁ এতিয়া যাবলৈ মানে অসুবিধা। তেওঁ গৈছে আৰু এতিয়া মানে ঘৰত মানে বহুত প্ৰব্লেম হৈ গৈছে। চ' এই 10 দিনতে ইমান প্ৰব্লেম, আৰু যদি মই 45 দিনমান যদি মই ৰেষ্ট লওঁ তো কি হ'ল অঞ্জনী? কি হ'ল? ইমানকৈ নাখায় দিয়া, ইমানকৈ নাখায়, লোৱা। চ' ঋষিকাকো আমি চাবলগীয়া হৈছে। চ' মাকে গা ধুবলৈ গ'ল,
কথাটো কি হ'ল এতিয়া মই কাম নকৰিলেতো নচলিব মোৰ সংসাৰখন চ' কাম নকৰিলেতো একো মানে ইনকামৰ চ'ৰ্চটো যেতিয়া বন্ধ হৈ যায় আৰু লগতে যেতিয়া বজাৰ সমাৰবিলাকো কৰিব নোৱাৰা হয় ঘৰৰ কামবিলাকো কৰিব নোৱাৰা হয় বহুতখিনি অসুবিধা হৈ যায় এজন ল'ৰাই গম পায় মানে চ' মাইকী মানুহ হ'লে বা ঘৰত যদি মানুহ থাকে বেলেগ কোনোবা হ'লে চ' দিগদাৰ নাই একমাহ তেওঁ ধুনীয়াকৈ আৰামছে ৰেষ্ট কৰিব পাৰে তেওঁ পূৰা টেনশ্যন ফ্ৰীকৈ কাৰণ ঘৰত মানুহ আছে বজাৰ সমাৰ কৰিবলৈ ইটো সিটো আনি দিবলৈ কিন্তু মোৰ এনেকুৱা প্ৰব্লেম হৈছে মানে মই এতিয়া নিজে নগ'লে উপায় নাই চ' মানুহক মানে বহুত ৰিকুৱেষ্ট কৰিব লাগে ৰিকুৱেষ্টটো মানে কি হয় কাৰণ সময় নাইতো কাৰো আৰু মেইন কথা মোৰ মেইনলি কেইজন ভকত 3জন আছোঁ 4জন আছোঁ সিহঁতি বহুত হেল্প কৰি আছে আৰু লগতে মোৰ ওচৰতে ভাইটি এজন আছে মই দেখাই দিম ভিডিঅ'ত মই ফটো আপোনালোকে দেখিছে তাক লগ পাইছে মোৰ লগত ত' সিও বহুত সহায় কৰিছে কিন্তু এইকেইদিনত সিও নাই বাৰু এফালে যাবলগীয়া হ'বি চ' বহুত অলপ অসুবিধা হৈ পৰিছে চ' তেনেকৈ আৰু চাৰ্জাৰী কৰিলে এইটো এটা অসুবিধা থাকে মই নিজে ফিল কৰিছোঁ আজি 10 দিনত মই যিটো মানে ফিল কৰিছোঁ নিজে একো কৰিব পৰা নাই আৰুতো বহুত দিন আছে আৰু 20 দিনটো ল'বই লাগিব মোটামুটি চ' এতিয়া ভাবিছোঁ কি মইতো একচুৱেলি ফ্ৰীলান্সাৰ হয় না ফ্ৰীলান্সাৰ কি বস্তু ফ্ৰীলান্সাৰ মানে হ'ল কি মই কোনো নিৰ্দিষ্ট এটা কোম্পানীৰ আণ্ডাৰত কাম নকৰোঁ মই বহুতকেইটা কোম্পানী হওক বা ব্যক্তিগত প্ৰতিষ্ঠানৰ আণ্ডাৰত কাম কৰোঁ ডাটা এণ্ট্ৰি কাম হওক এয়া চব ডাটা এণ্ট্ৰিৰ কাৰণে এয়া মোক ফৰ্ম পৰি আছে এইটো এটা কোম্পানীয়ে দি থৈছে মোক মানে কৰিবলৈ মই মানে সেইদিনাখনে দি থৈ গৈছেহি মোক আহি পেলানি চ' আজি ভাবিছোঁ মই ইয়াৰ কাম ষ্টাৰ্ট কৰিম আজিৰ পৰা কাম ষ্টাৰ্ট হ'ব আৰু চ' এতিয়া ইয়াৰ ফটো মাৰিব লাগিব ফটো মানে কি স্কেন কৰিলে বহুত টাইম লাগিবতো আৰু এখনত কিমানকৈ দিয়ে কি কথা সকলো জনাম বাৰু মোটামুটি ফ্ৰীলান্সিঙৰ পৰা মোৰ ভাল মানে মই এনেকৈ চলি থকা হৈছে মোৰ পৰিয়ালটো এনেকৈ চলি আছোঁ আৰু কম্পিউটাৰ ৰিপেয়াৰিং হওক য'ত যি কাম ওলায় কম্পিউটাৰ ৰিলেটেড IT ৰিলেটেড কম্পিউটাৰ ৰিপেয়াৰিং হওক কাৰোবাৰ কিবা ডাটা এণ্ট্ৰি কাম হওক বা কিবা কিবি নতুন ছেট আপ কৰিবলগীয়া হওক বা CCTV ছেট আপ কাৰোবাৰ পাছৱৰ্ড পাহৰিছে কিবা কিবি কাৰোবাৰ চিকিউৰিটি কিবা ইছ্যু আহিছে চব এভৰিথিং মানে কাম মই চাওঁ IT বিভাগটো মানে সম্পূৰ্ণ চাওঁ চ' নিজৰ কোম্পানী বুলি নহয় আচলতে মই নিজে চাওঁ আচলতে কাৰো আণ্ডাৰত কাম কৰি মই ভাল নাপাওঁ একচুৱেলি মই নিজৰ আণ্ডাৰত কাম কৰিহে ভাল পাওঁ নিজৰ আজি মন গৈছে কিবা এটা কোম্পানী আণ্ডাৰত থাকিলে তেনেকুৱা নহয় তুমি গোটেই দিনটো 8 ঘণ্টা হওক 10 ঘণ্টা হওক 12 ঘণ্টা সিহঁতৰ টাইম দিবই লাগিব আৰু তাৰ ওপৰত চেলাৰীটোতো নকওঁৱেই আৰু কিমান দিয়ে চবে জানেই আৰু মই অসমত কিমান এক্সপেক্ট কৰিব মেক্সিমাম 15-20 তেনেকুৱা এক্সপেক্ট কৰিব মই জবো কৰি আছিলোঁ আপোনালোকে হয়তো গম পাইছেই অলৰেডি ডিমাপুৰ এয়াৰপৰ্টত জব কৰি আছিলোঁ IT ইঞ্জিনিয়াৰ হিচাপে তাতো ইমান ভাল এটা পেকেজ নহয় বাৰু তথাপিও চলিব পাৰি ঠিক ঠাকে আছিলে কিন্তু ক'ভিডৰ কাৰণে মই আহিবলগীয়া হ'ল বাৰু তাৰপিছতে আমাৰ মাজলৈ এয়া ঋষিকা পূৰা খেলি আছে এতিয়া ঋষিকাকো চাব লাগিব আৰু লগতে এতিয়া এই কাম আৰম্ভ কৰিব লাগিব চ' ক'লোৱে অসুবিধাখিনি মই ক'লোৱে আপোনালোকক এতিয়া মোৰ কামবোৰ হ'ল এনেকুৱা চ' ইয়াত আছে এটা ফৰ্ম আছে এই ফৰ্মবিলাক প্ৰথমতে মানে এইটো কেমেৰা দি মানে এনেকৈ স্কেন কৰিব লাগিব স্কেন কৰি ডকুমেণ্ট বনাই চ' ডকুমেণ্ট বনোৱাৰ পিছত কি হ'ব লেপটপৰ থ্ৰুৱেদি মানে এই লেপটপ উলিয়াম আৰু ভাত পানী খাই বৈ ইয়াক উলিয়াম এই লেপটপৰ থ্ৰুৱেদি মানে মই চব ডকুমেণ্টবিলাক লৈ পেলাই আপলোড কৰিব লাগিব আৰু গোটেই ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব আৰু এখন ফৰ্মত কিমানকৈ দিয়ে কি কথা পিছত জনাই আছোঁ এতিয়া ভিডিঅ'টো চাই যাওক আগলৈ মই ফৰ্মখিনি ফটো মাৰিবলৈ আৰম্ভ কৰোঁ আৰু লগতে ঋষিকাকো চাই থাকিবলগীয়া হৈছে চ' চাই থাকক চ' আৰু এটা কথা আচলতে মোৰ এই ব্লগটো বনোৱা মেইন মটিভটো হ'ল কি যেতিয়া চাৰ্জাৰী কৰি অহাৰ পিছত মানুহে কি কাম কৰিব পাৰে কেনেকুৱা ধৰণৰ এভৰিথিং মই ডিটেইলছ দিম আপোনালোকক কেনেকৈ মই ষ্টাৰ্ট কৰিবলগীয়া হৈছে মানে মই ধৰি লওক আজি অলপ ৰেষ্টতে থাকিব লাগে কিন্তু তথাপিও মই ৰেষ্টত থাকিব নোৱাৰোঁ কাৰণ কেলৈ মই ল'ৰা মানে কি হ'ল মই দায়িত্বত আছোঁ এতিয়া বৰ্তমান চ' মই ইনকাম নকৰিলে নহ'ব গতিকে কাম কৰিবই লাগিব গতিকে মোৰ কামখিনি মই পাৰোঁ মানে ইমান হাৰ্ড কাম নহয় সেইকাৰণে মই আজি আৰম্ভ কৰিব পাৰিছোঁ আৰু কি হয় দিনটো আজি এইটো মোৰ ছিৰিজ ষ্টাৰ্ট হৈছে মানে ডেইলি ব্লগ 1 ডে ব্লগ বুলি ক'ম মানে ডেইলি ব্লগত 1 ডে ব্লগ মানে গোটেই দিনটো মই ঘৰতে থাকি মানে ব্লগ কৰিম আৰু একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঠিক আছে চাই যাওক ব্লগটো
ফাইনেলি ফৰ্মৰ ফটো মৰাৰ কাম হৈ গ'ল চব কমপ্লিট হৈ গ'ল চ' এতিয়া আছে এতিয়া মানে ভাত পানী খাই লওঁ খাই লৈ পেলাই লেপটপত চব ডাটা এণ্ট্ৰি কৰিম চ' চাই থাকোঁ ভিডিঅ'টো এতিয়া ভাতটো খাই লওঁ ভাত লেট হৈছে মানে অকলে খাব লাগিব মানে ঋষিকাৰ মাক কি হ'ল তাইকো চাব লাগেতো তাইক অকলে এৰি থৈ আহিব নোৱাৰি গতিকে কোনোবা আমি এজনেহে ভাত খাব পাৰোঁ এবাৰত গতিকে মাও নাই ৰিয়ানক লৈ গৈছে তো দেউতাও নাই ৰিয়ানক লৈ গৈছে চ' এতিয়া মই অকলে ভাত খাম ভাত খাই বৈ আহিলোঁ সেয়া চাওক আমাৰ ঋষিকা শুইছে টোপনি গৈছে আৰু এতিয়া মই বহিম কামত এতিয়া মানে ডাটা এণ্ট্ৰি কামত বহিম মই তো লাগাতাৰ 5খন কৰিলোঁ বহুত সময় লাগিলে কাৰণ আগৰ নিচিনাকৈ স্পীডত কামখিনি কৰিব পৰা নাই এয়া 5 নম্বৰখনৰ জাষ্ট আইডিটো ভৰাবলৈ আছে আইডিটো ভৰাম আৰু আমাৰ ঘৰত আলহী আহিছে অৱশ্যে অলপ মাজতে মই আলহীৰ লগতো কথা পাতিলোঁগৈ আলহী আহিছে মানে কি আহোম গাঁৱৰ আলহী আহিছে মোৰ খবৰ ল'বলৈ আহিছে মানে গা বেয়াৰ কাৰণে মানে চাৰ্জাৰী কৰিলোঁ যে খবৰ এটা ল'বলৈ বুলি আহিলে তেওঁলোক মই তেওঁলোককো বাৰু দেখাম এতিয়া পিছতে চ' এইখন মই লিখি লৈছোঁ লিখি লৈ শেষ কৰি লওঁ চাই থাকক তেতিয়ালৈকে আপোনালোকে আলহী বহি আছে ঐ ৰিয়ান স্কুলৰ পৰা আহিলা পুৰা গেম হয় নাই 10:30-11টামান বজাৰ পৰা লাগিয়ে আছোঁ চ' কৰি ফাইনেলি এখন আছেগৈ এখন মানে লাষ্ট এখন আছেগৈ এখন ফৰ্ম আছে এখনৰ ডাটা এণ্ট্ৰিটো কৰিলেই আৰু মই আজৰি চ' এতিয়া কথা হ'ল কি মই কৰি আছোঁ কিহৰ কাম কি কথা আপোনালোকক নিশ্চয় জানিবলৈ মন গৈছে এইবিলাক হ'ল মানে এটা মানে অফিচ মই নাম নকওঁ মানে আমাৰ লোকেলেই অফিচত মানে ডাটা এণ্ট্ৰি মানে সিহঁতৰ যিখিনি
অফলাইন ফৰ্মখিনি চব আজিকালি অনলাইনতে আপলোড কৰিব লাগে ন গোটেই ডাটাখিনি চ' অফিচত যিখিনি কামৰ মানে অভাৰফ্ল' হৈ থাকেতো আৰু বহুত ফৰ্ম আহি যায় একেলগে কাম কৰিব নোৱাৰে অফিচত ধৰি লওক এমপ্লয়ী থাকে দুটা ডাটা এণ্ট্ৰিৰ কাৰণে সিহঁতি দিনটোত যদি ফৰ্ম সিহঁতি মাৰিব পাৰে মানে 10খন মানেতো যায় মোৰো 10খন মানে যায় কিন্তু মেক্সিমাম 30খনলৈকে মাৰিছোঁ এটা জুচত কিন্তু এনেই নৰ্মেলি যদি আমি এনেকৈ কৰি থাকোঁ লাহে লাহে চ' মানে 10খন মানে পোৱা যায় চ' অফিচৰ মানুহখিনিয়েতো আৰু এটা চেলাৰী পায় ক'তনো ইমান খৰকৈ কৰিব বা সিহঁতৰ এটা মানে লিমিটতে কৰিব সিহঁতি মেক্সিমাম 10খন মাৰিব পাৰে কিন্তু দিনটোত যদি 10খন ফৰ্ম সিহঁতি মাৰিব পাৰে কিন্তু আহে 100খন তেনেকুৱা হয় মানে ফৰ্ম আহে 100খন দিনটোত বা 50খন আহে কিন্তু সিহঁতি কাম কৰিব পাৰে 10খনহে চ' ফৰ্মখিনি থাকি যায় সেই যিখিনি থাকি যোৱা ফৰ্মখিনি সেই আমাৰ এনেকুৱা ফ্ৰীলান্সিং যিখিনি ৱৰ্কাৰ আছে মানে ফ্ৰীলান্সাৰ আছে সিহঁতক মানে দি দিয়ে চ' এই লিংকবিলাক কেনেকৈ পায় মানে আপুনি অনলাইনতো ফ্ৰীলান্সৰ ৱেবছাইটো আছে তাত গৈ পিনে আপুনি কিবা কিবি কাম বিচাৰিব পাৰে বা তেনেকুৱা ধৰি আপুনি চিনাকি হ'ব পাৰে বা লোকেলি আপোনাৰ নৰ্মেলি চিনাকি কিন্তু মোৰ নৰ্মেলি চিনাকি মানুহে দিছে বাৰু কাৰণ মই এইবিলাক কাম কৰোঁ বুলি জানে যে সেইকাৰণে দিছে মানে আৰু এইবিলাক বহুত ৰিস্কি হয় কাৰণ ডাটাটো লিক হোৱাৰ চান্সটো বেছি থাকে যে সেইকাৰণে মানে আধাৰ কাৰ্ড জমা দি ল'ব লাগে চ' বাৰু মই বাৰু নিদিয়াকৈ হৈছে কিন্তু বাকী কোনোবাই যদি কৰে তেনেকৈ বিচাৰিব কিন্তু এইটো চিয়'ৰ কাৰণ ডাটাৰ ৰিস্ক এটা আছেতো আৰু ডাটা আজিকালি বিক্ৰী হয় মই আগতে কৈছোঁৱেই চ' ডাটাখিনি ছেভ কৰি ৰাখিব মোৰ ওচৰত থাকিলেতো মই পূৰা প্ৰটেকশ্যনত ৰাখোঁ মই এতিয়া কাকো দেখুওৱা নাই ধৰি লওক আৰু এনেই কথাটো কৈছোঁ আৰু চ' কাম সেইখিনিয়ে ফ্ৰীলান্সিং আৰু অকল যে ডাটা এণ্ট্ৰি কামে সেইখিনি নহয় আচলতে কাৰোবাৰ যদি কিবা এডিটিং আছে ফটো এডিটিং আছে বা কিবা কিবি ধৰি লওক মানে চব আৰু চব কামে কাৰোবাৰ DTP আছে কাৰোবাৰ কিবা কিতাপ বনাব লাগে কাৰোবাৰ কিবা গ্ৰাফিক্স ডিজাইন কৰিব লাগে কাৰোবাৰ ৱেবছাইট ডেভেলপ কৰিব লাগে চব কামে আমি কৰোঁ ফ্ৰীলান্সত চবেই মানে যিমানখিনি আৰু জানো আৰু ফ্ৰীলান্সাৰ বুলি ক'লে মানে তেওঁ যিমানখিনি কাম জানে তেওঁ নিজৰ বলত কৰিব তাৰমানে চ' আত্মনিৰ্ভৰশীল আৰু মানে লোকৰ তলত কাম নকৰে মানে নিজৰ জ্ঞানে নিজে বিজনেছ কৰিব নিজে কাম কৰিব সেইখিনিকে কয় ফ্ৰীলান্সাৰ আৰু এতিয়া কথাটো হ'ল কি এইবিলাক কাম কৰি কিমান মান ঘটিব পাৰি চ' বহুত পইচা আছে কৰিব পৰাটোৰ ওপৰতে কথা মোকতো কিছুমান ফৰ্মত এখনত 100কৈ পাওঁ মানে পাৰ ফৰ্ম পাৰ ডাটা এণ্ট্ৰি এখন ফৰ্মত ডাটা যদি এণ্ট্ৰি কৰোঁ 100 টকাকৈ পাওঁ আৰু তেনেকুৱা যদি 20খন কৰি দিওঁ মই এদিনততো আৰামছে 20খন কৰি দিব পাৰি মই কৈছোঁতো 30খন 40খনলৈকে কৰি দিব পাৰি মানে কষ্ট হ'ব খালি অলপমান যদি আপুনি কষ্ট কৰিম বুলি ভাবিছে চ' আপুনি 20খন মাৰিলে দিনে 2000 আৰু 30 দিনত 60,000 আপুনি ইজিলি কমাব পাৰিব চ' ঘৰত বহিয়ে একো কষ্টই নাই ঘৰত বহিয়ে একো খৰচ নাই জাষ্ট আপোনাক লেপটপ এটা প্ৰয়োজন হ'ব চ' লেপটপ এটা প্ৰয়োজন হ'ব আৰু বহুত কাম আছে এনেকুৱা ধৰণৰ আৰু ফিল্ডত গৈও কৰিব পাৰে আৰু মইতো ফিল্ডত গৈ বেছি কাম কৰি ভাল পাওঁ মানে ঘৰত থকাতকৈ ফিল্ডত গ'লে বেছি মানে ঘৰত থাকিলে হেডেকবিলাক বেছি থাকে হেডেক কি হয় ঘৰৰ ইটো সিটো মানে কাম কাজ আৰু কোনোবাই কিবা এটা ক'ব নাটো কৰিব নোৱাৰি এইটো কৰি দিয়া সেইটো কৰি দিয়া থাকে ঘৰত আৰু ওলাই যোৱা বেছি হৈ যায় ঘৰত থাকিলে আৰু ক'ৰবাত যদি ওলাই গৈ কামটো কৰোঁ তেতিয়া মোৰ ঘৰৰ ফোন নাই কামত গৈছে ওলাই গৈছে চ' একো দিগদাৰ নহয় তাৰমানে চ' সেইটোত ওলাই গ'লেও পইচা আছে ধৰি লোৱা ক'ৰবাত মই কম্পিউটাৰ এটা ৰিপেয়াৰিং কৰিবলৈ গৈছোঁ তো মোৰ ভিজিটিং চাৰ্জে 500 থাকিবই এইটো চিয়'ৰ কাৰণ মই চাই দিবলৈ গৈছোঁ তেওঁলোকক প্ৰত্যেকটো বস্তু ছাৰ্ভিচিং নৰ্মেলি ছাৰ্ভিচিং এটা কৰি থৈ অহা মানে ডেস্কটপ এটা বা লেপটপ এটা চ' 500টো থাকিবই সেইটো চিয়'ৰ আৰু আপুনি ওলাই গৈ খুব বেছি দেৰি কামো নহয় এটা কম্পিউটাৰ ছাৰ্ভিচিং কৰিলে খুব বেছি আধা ঘণ্টা 45 মিনিট লাগিলে চাফ কৰোঁতে চাফ চিকুণ কৰি দিলে চব চাই দিলে বছ আৰু যদিহে তাত কিবা ৰিপেয়াৰিং আহে তেতিয়াতো চাৰ্জ বেলেগ আহিব চ' তেনেকুৱা কথাবিলাক আৰু দ্বিতীয়তে যিখিনি কম্পিউটাৰ শিকিব বিচাৰিছে তেওঁলোককো কৈছোঁ যে বেয়া নহয় আচলতে এই লাইনটো বহুত ভাল বহুত শিকিবলগীয়া বস্তু আৰু কম্পিউটাৰ বুলি ক'লে আপুনি নৰ্মেলি কম্পিউটাৰ শিকাটো নুবুজায় আচলতে আপুনি পাৰ্ট এটা বেলেগকৈ শিকিব লাগিব তাৰমানে কেটেগৰী চ' আপুনি হাৰ্ড ড্ৰাইভ ৰিপেয়াৰ শিকিছে হাৰ্ড ড্ৰাইভ ৰিপেয়াৰ তেনেকৈ যাব পাৰে শিকিব পাৰে ডাটা ৰিকভাৰী শিকিব পাৰে তাৰপিছত আপুনি চাইবাৰ চিকিউৰিটি শিকিব পাৰে আপুনি হাৰ্ডৱেৰ শিকিব পাৰে আপুনি ছফ্টৱেৰ শিকিব পাৰে হাৰ্ডৱেৰটো ভাগ আছে বোলে মই অকল বেটেৰী ঠিক কৰিম বেটেৰী ৰিপেয়াৰিং কৰিম বা অকল মই মাদাৰবোৰ্ড স্পেচিয়েলিষ্ট চ' তেনেকৈ আছে বোলে মই অকল ডিছপ্লে বোলে LCD পেনেল বদলাম চ' LCD পেনেলৰ কাম কৰিব এইবিলাক মানে শিকিবলৈ বহুত ওপৰ লেভেলত এটা মানে ডিপাৰ্টমেণ্ট হিচাপে শিকিব পাৰে আপুনি শিকিবলৈ আৰু ছফ্টৱেৰো তেনেকুৱা আছে ছফ্টৱেৰ ডেভেলপমেণ্টৰ পৰা আদি কৰি চব খালি অল ইন ওৱান নহ'ব মানে মইতো প্ৰায়খিনি একেলগে শিকিছিলোঁ বাৰু অল ইন ওৱান নকৰিব অল ইন ওৱান কৰিলে বেয়া মানে মিক্স হৈ যায় আৰু আপুনি লাষ্টত মানে পাহৰি যোৱা হয় মই বহুতখিনি কথা এতিয়া পাহৰি গৈছোঁ কাৰণ আগতে বহুত শিকিলোঁ আৰু এতিয়া মিক্স হৈ যোৱা নিচিনা হৈ যায়
সেইকাৰণে নিৰ্দিষ্ট এটা ট্ৰেকত যাব লাগে সেইটোতে বোলে মই চাইবাৰ চিকিউৰিটিত গৈছোঁ চাইবাৰ চিকিউৰিটিতে যাব লাগে আৰু বেলেগত যাব নালাগে আৰু চ' মানে তেতিয়া আৰু আপুনি প্ৰগ্ৰামিং লেংগুৱেজ অলপটো জানিব লাগিব চাইবাৰ চিকিউৰিটি মানে আপুনি তেতিয়া ডেভেলপাৰ হ'ব নোৱাৰিব আৰু চাইবাৰ চিকিউৰিটি স্পেচিয়েলিষ্ট হ'লে আপুনি ডেভেলপাৰ হ'ব নোৱাৰিব কাৰণ দুইটা বস্তু একেলগে মানে লিংক আছে কিন্তু একেলগে যদি আপুনি কৰে নহয় এনেকুৱাবিলাক চ' মানে মিক্স হৈ আপোনাৰ খেলি মেলি হয় চ' সেইখিনি সেই লাষ্ট ফৰ্মখন মাৰি লওঁ তাৰপৰা অলপ গা পা ধুমগৈ গাটো ধুব নোৱাৰি আচলতে মোৰ অপাৰেশ্যন হৈ আছে যে পেটত যিখিনি ফুটা দিয়া আছে সেই সেইখিনি পানী লগাব মনা কৰিছে জাষ্ট মই ৱাইপে দি অলপ ক্লিন কৰি দিম আৰু বাকী বডি পাৰ্টবিলাক আৰু অলপ ধুম হাতবিলাক এনেকৈ ধুব পাৰি আৰু খালি পেটৰ মানে য'ত ফুটা দিয়া আছে তাত পানী লগাব নোৱাৰি সেইটোৱে গৰম উঠিছে মই ভিতৰতে সোমাই আছোঁ আৰু পাৰিলে অকণমান ওলাই গৈ মই অকণমান দেখাম আৰু কথাটো কি হ'ল অকণমান ছোৱালীজনীয়ে আমনি কৰি আছে বোলে মাতিছে অলপ দেৰি তালৈ যাওঁ তাৰপিছত দেখাই আছোঁ কি কৰি আছোঁ হাই গাইজ ফ্ৰেছ হৈ মেলি আহিলোঁ মানে একদম পেটৰ এডোখৰ নিতিওৱাকৈ মানে ৱেবছাইট এডোখৰ মুচি ঢাকি পেলাই গাটো যেনে তেনে ধুই আহিছোঁ চ' এতিয়া আজি বৰ ডাঙৰ কথা এটা হ'ল কি দৰৱখিনি খাবলৈ থাকিলে মেডিচিন মানে 4টা টেবলেট আছিলে তো পাহৰি গ'লোঁ খাবলৈ চ' এতিয়া কিবা এটা আহাৰ খাই আকৌ মেডিচিনখিনি খাব লাগিব আৰু ৰাতিও খাব লাগে 2 টাইম খাব লাগে ছেকেণ্ড টাইমটো দেৰি কৰি দিম 12টা 11টা তেনেকুৱা মানত খোৱা কৰি দিম আৰু চ' কিবা এটা খাই লওঁ কি বনাইছে খিচিৰি এক টাইম বোলে খিচিৰি খাব লাগে নহ'লে মোৰ ভাল নহয় বোলে কণ্ডিশ্যনটো গোটা আহাৰ বেছিকৈ খাব নালাগে 10 দিন হৈছে যে সেইকাৰণে খিচিৰি বনাই আছে কোনে বনাইছে এতিয়া নেদেখাওঁ পিছত দেখাম আহি গ'ল গৰমা গৰম খানা চাওক খিচিৰি অলপ দিছে খাবলৈ যিহেতু বেমাৰী মানুহ চ' খিচিৰিয়ে খাব লাগিব চ' খাই লওঁ खत्म हे এতিয়া আৰু 10 মিনিটমান ৰখি দৰৱকেইটা খাই দিব লাগিব তাৰমানে দৰৱকেইটা মেইনলি কি আছে মোৰ ঘাঁবিলাক শুকোৱা আৰু ভিতৰত যিমানবিলাক ঘাঁ আছিলে সেইবিলাক শুকোৱা আৰু বিষৰ আছিলে আৰু এণ্টিবায়'টিক আছিলে ইনফেকশ্যন নহ'বৰ কাৰণে দিছিলে মানে সেইকেইটা একদম কম্পালচৰি খাবই লাগে মানে সেইকেইটা নাখালে দিগদাৰ হ'ব চ' এতিয়া সময় হৈ গ'ল 4:02 মই 4টামান বজাত খোৱা ষ্টাৰ্ট কৰিছিলোঁ নেকি 4টালৈ 5 মিনিটমান থকাত মই আৰম্ভ কৰিছোঁ তো গাইজ দেখিলে মই সব মেডিচিন লৈ আজৰি হ'লোঁ আৰু এতিয়া আছে মোৰ দুটামান ইনফৰমেশ্যন আপোনালোকক দিবলৈ প্ৰথমতে হ'ল আপুনি যদি নতুন মোবাইল ল'ম বুলি প্লেন কৰিছে বা আপুনি যদি নতুন মোবাইল ল'ম বুলি চিন্তা কৰিছে বা আপুনি লৈছে ইতিমধ্যে বা আপুনি ল'ব ভৱিষ্যতলৈ বা আপুনি 2022ত মানে নতুন মোবাইল ল'ম বুলি ভাবিছে বা 5G ল'ম বুলি ভাবিছে কিন্তু এটা কথা মনত ৰাখিব কেৰিয়াৰ এগ্ৰিগেশ্যন হ'ব লাগে কেৰিয়াৰ এগ্ৰিগেশ্যন নথকা মোবাইল আপুনি নল'ব কেৰিয়াৰ এগ্ৰিগেশ্যন কি বস্তু কেৰিয়াৰ এগ্ৰিগেশ্যন হ'ল আটাইকেইটা বেণ্ডউইথ লগ লাগি এটা বেণ্ডউইথ যিটো মানে কম্বাইন কৰি পেলানি ভৰাই দিয়া হয় চ' এই টেকনিকেল ভাষাত অকণ বুজাবলৈ জটিল হৈছে কিন্তু এটা কথা মনত ৰাখিব যে যদিহে আপোনাৰ মোবাইলটোত 4G বুলি ওপৰত ওলায় তাত যদি প্লাছ চিনটো নোলায় 4G প্লাছ বুলি নেদেখায় সেইটোত মানে কেৰিয়াৰ এগ্ৰিগেশ্যন নাই চ' কেৰিয়াৰ এগ্ৰিগেশ্যন যদি নাথাকে আপোনাৰ ইণ্টাৰনেট স্পীডটো বেলেগ কেৰিয়াৰ এগ্ৰিগেশ্যন থকা মোবাইলতকৈ আপুনি শ্ল' পাব মানে মোৰ মোবাইলটোত ছাপ'জ কেৰিয়াৰ এগ্ৰিগেশ্যন আছে আৰু আপোনাৰ মোবাইলটোত নাই আপুনি মই ছেম জেগাত আছোঁ কিন্তু মোৰ স্পীড যদি 1 Mbps আহে আপোনাৰ 500 KB হে আহিব যদি মোৰ 4 Mbps আহে আপোনাৰ 1 MB বা 2 Mbps হে আপুনি পাব চ' সেই কথা মনত ৰাখিব কেৰিয়াৰ এগ্ৰিগেশ্যন থাকিব লাগে মোবাইলত তেতিয়া আপুনি ফাষ্ট ইণ্টাৰনেট পায় মানে ইণ্টাৰনেটৰ স্পীডটো অলপ ফাষ্ট পায় আৰু সেইটো আপুনি চেক কৰিবলৈ হ'লে কি হ'ব আপুনি চাব যে সিমটো লগাই দিওঁতে আপুনি গম পাব
ওপৰতে দেখা পাব 4G বুলি দেখালে গম পালে যে এইটো কেৰিয়াৰ এগ্ৰিগেশ্যন নাই, আৰু 4G+ বুলি দেখা পালে গম পাব যে এইটো কেৰিয়াৰ এগ্ৰিগেশ্যন আছে। আৰু ঠিক তেনেকৈ যদি আপুনি LT দেখে বা ভইচ অভাৰ LT দেখে, চ' তেতিয়া গম পাব যে সেইকেইটাত কেৰিয়াৰ এগ্ৰিগেশ্যন আছে। চ' এইটো এটা সৰু ইনফৰমেশ্যন। আৰু দ্বিতীয় কথাটো হ'ল কি, মোবাইল লওঁতে আপুনি যদি এতিয়া নতুন মোবাইল এটা কিনিব বিচাৰিছে, বা আপুনি কিবা ৰিয়েলমিয়ে হওক, চেমচাঙে হওক, এপলে হওক, বা আপুনি ৰেডমিয়ে হওক, MI হওক, যিকোনো এনি ব্ৰেণ্ড, চ' কিনিবলৈ যাতে সাৱধান হ'ব। এটা বস্তু কি মানে প্ৰি এক্টিভেশ্যনৰ ইউনিটবিলাক বিক্ৰী কৰি থাকে। এইটো কথাটো কি হ'ল, প্ৰি এক্টিভেশ্যন ইউনিট মানে কি হ'ল বুজাই দিছোঁ, যে দোকানীসকল বা ডিলাৰশ্বিপেই হওক বা দোকানেই হওক, আজিকালি দোকানবিলাকতো ডিলাৰশ্বিপ লয়, ধৰি লওক ৰিয়েলমিয়ে হওক বা চেমচাঙে হওক, ডিলাৰশ্বিপ লৈ থৈছে তেওঁলোকৰ টাৰ্গেট থাকে কিছুমান, যে এই মাহৰ ভিতৰত ইমান চেল দিব লাগিব, যে এই মাহত ইমান চেল যদি আপুনি দিয়ে, বোলে 50টা ইউনিট যদি আপুনি এই মাহত চেল কৰিব পাৰে, আপোনাৰ 50,000 এটা আপোনাক বোনাছ হিচাপে দিব, বা ক'ৰবাত যাবলৈ ট্ৰিপ দিব, বা কিবা ফ্ৰীকৈ পাব আপুনি, বা তেনেকুৱা কিছুমান অফাৰ থাকে, বা আপুনি ফ্লেগশ্বিপ ফোন এটা 80,000 টকীয়া ফোন এটা আপুনি গিফ্ট পাব, বা আপুনি কিবা বাইক এখন গিফ্ট পাব, তেনেকুৱাবিলাক কিছুমান মানে অফাৰ থাকে। এই অফাৰখিনিৰ কাৰণে সিহঁতি মানে কি কৰে, মোবাইল বিকাটোতো বিকেই, আৰু মানে টাৰ্গেট হ'লে ধৰি লওক 10 পিচ মোবাইল থাকে, 10 পিচ মোবাইল বিকিব নাই পৰা তেওঁ, আৰু 4 দিন সময় আছে মাহটোত, মানে 1 মাহ দিছে বা 15 দিন দিছে, সেই ডিউৰেশ্যনটোত মানে, আৰু ডিউৰেশ্যন কম আছে, আৰু তেওঁলোকৰ ইউনিট বিকিবলৈ আছে অলৰেডি। চ' শেষ হোৱা নাই তাৰমানে মোবাইল বিকি। তেতিয়া কি কৰে সিহঁতি, মোবাইলবিলাক চব চিলবিলাক খুলি পেলানি এক্টিভেশ্যন কৰাই দিয়ে, প্ৰি এক্টিভেশ্যন কৰাই দিয়ে, মানে নিবিকা আগতে মোবাইলটো এক্টিভেট কৰাই দিয়ে। চ' সেই মোবাইলটো নল'ব। সেই মোবাইলটো ল'লে কি প্ৰব্লেম হ'ব পাৰে, আপুনি এটা কথা মন কৰক, প্ৰব্লেম এইটোৱে হ'ব যে আপুনি ৱাৰেণ্টিটো কম পাব। চ' এক্টিভেশ্যন কেনেকৈ হয় মোবাইলটো, যেতিয়া আপুনি নতুনকৈ মোবাইলটো অন কৰিব, অন কৰাৰ পিছত যিমানখিনি ছেটআপ আহে, ইংলিছ তাৰপিছত আৰু কিবাকিবি এইবিলাক ডাটা এগ্ৰিমেণ্ট কৰিবলৈ আহেতো, লোকেশ্যন অন কৰিবলৈ আহে, চব অন কৰাৰ পিছত যেতিয়া আপুনি এতিয়া চিমখন ভৰাই দিয়ে, চিমখন ভৰাই দিয়াৰ লগে লগে কি হয়, নেটৱৰ্কটো পাই যায় চিমখনত, আৰু লগালগে আপোনাৰ হেণ্ডছেটটো এক্টিভ হৈ যায়। চ' এক্টিভ হৈ যোৱাৰ লগে লগে সেইদিনাখনিৰ পৰা আপোনাৰ ৱাৰেণ্টি ষ্টাৰ্ট হৈ গ'ল, আৰু সেইদিনাখনিৰ পৰা 1 year ৱাৰেণ্টি কেলকুলেশ্যন কৰে। চ' যদি সেই মোবাইলটো আগতে প্ৰি এক্টিভেশ্যন কৰি থৈছে, তেওঁলোকে চিম যদি আগতে ভৰাই পেলানি আকৌ চিমটো উলিয়াই পেলাই থৈ দিছে, মানে তেওঁলোকে প্ৰি এক্টিভেশ্যন কৰাই থৈছে, তেতিয়াহ'লে আপুনি ৱাৰেণ্টি কম পাব। ধৰি লওক আপুনি সেই মোবাইলটো আপুনি 1 মাহৰ পিছত কিনিবলৈ গৈছে, গতিকে আপুনি 1 মাহ ৱাৰেণ্টি কম পাব, আপুনি গমেই নাপাব, পিছত ৱাৰেণ্টি ইছ্যু আহি যাব আপোনাৰ। যদি 2-3 দিন হয় একো দিগদাৰ নাই বাৰু, তথাপিও 2-3 দিন হ'লেও নল'ব। কেলৈ কৈছোঁ, আপুনিতো একো অফাৰ নাপায় না, সিহঁতে বোলে 1000 টকা আপোনাক কমাই দিছে, ডিছকাউণ্ট দিছে, সেইটো কথা নহয়, আপুনি নল'ব। গতিকে এইটো একদম সজাগ হওক যে প্ৰি এক্টিভেশ্যন ইউনিট কেতিয়াও নল'ব। আজিকালি কাৰণ মোবাইল যিমান এইবিলাক দেখিছোঁ চব মানে অপেন চিলে বিকে, বস্তুটো মোবাইলটো ডাইৰেক্ট আৰু কাষ্টমাৰক চাবলৈ দিয়ে, চাই পচন্দ হয় সেই ছেটটোকে বিকিয়ে দিয়ে কাষ্টমাৰক প্ৰায়। বেছিকৈ ৰিয়েলমি MI এইবিলাকৰ লগত হয়, আৰু অকল সেইকেইটাৰ নাম নল'ব, চেমচাঙৰ লগতো হয় কিছুমান। আৰু এপলে এই কামটো বেছিকৈ কৰে, এপলত বহুত অফাৰ থাকে, সেইকাৰণে এপলে বেছিকৈ কৰে। এপলত মানে চিল কাটে যদিও আকৌ এনেকুৱা ডুপ্লিকেট চিল লগাই দিয়ে, আপুনি ধৰিবই নোৱাৰে। চ' মোবাইল কিনোতে সাৱধান হ'ব। আৰু চেক কেনেকৈ কৰিব, এইটো চেক কৰাটো মেইন কথা, যে সাৱধানটো দিলোঁ, সাৱধানতাটো মই ক'লোৱেই, কিন্তু উপায়টো আপুনি কেনেকৈ গম পাব এইটো যে প্ৰি এক্টিভেশ্যন হৈ আছে নাই। চ' প্ৰি এক্টিভেশ্যন হৈ আছে নাই আপুনি চাবলৈ কি কৰিব, গুগলত আপুনি চাৰ্চ কৰি দিব, বা এপল হ'লে চেমচাং ৱাৰেণ্টি বা পিৰিয়ড বুলি হাউ টু চেক ৱাৰেণ্টি চেমচাং ফোন, বা তেনেকৈ আপুনি দি দিব, চাৰ্চ কৰি দিলে পাই যাব ডাইৰেক্ট, চেমচাং ৱাৰেণ্টি চেক বুলি আহি যাব ৱেবছাইট, বা চেমচাঙৰ অফিচিয়েল ৱেবছাইট আহি যাব। আৰু এপল হ'লে এপলৰ আহি যাব, তাত IMEI যিটো মোবাইলৰ বাকচত যে IMEI নম্বৰটো থাকে, সেই IMEI নম্বৰটো জাষ্ট তাত এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ এক্সপায়াৰী ডেটটো, মানে এক্সপায়াৰী ডেট নহয় আচলতে, ৱাৰেণ্টি ভেলিডিটিটো দেখাই দিয়ে। চ' কিমান তাৰিখলৈকে আছে। চ' আপুনি নিজে কেলকুলেট কৰি গমেই পাই যাব যে এইটো প্ৰি এক্টিভেশ্যনেই হয়। চ' আজি হ'লেতো আপোনাৰ আজি ডেটত নেক্সটটো মানে আজি যদি লৈছে আপুনি ধৰি লওক আজি কি তাৰিখ, আজি 9 তাৰিখে লৈছে ধৰি লওক 2022 চনত, আকৌ 22 চনৰ জুন মাহৰ, তো 2023 চনৰ জুন মাহৰ আপোনাৰ 8 তাৰিখলৈহে পাব না আপুনি, 365 ডেজ পাব। চ' সেইটো এটা মই সৰু ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ আজি। সেই দুটা কথা আপোনালোকে মনত ৰাখিব, যে আপোনাৰ মোবাইলত কেৰিয়াৰ এগ্ৰিগেশ্যনটো থকাটো বহুত জৰুৰী, কাৰণ আপুনি ফাৰ্ষ্ট ইণ্টাৰনেট তেতিয়াহে পাব। আৰু দ্বিতীয় কথাটো হ'ল যে আপুনি প্ৰি এক্টিভেশ্যন ইউনিটত পৰা মোবাইল কেতিয়াও নল'ব, কাৰণ দোকানীয়ে আজিকালি এইটো ডুপ্লিকেট কৰিবই, এইটো চিয়'ৰ, ডিলাৰশ্বিপে ডুপ্লিকেট কৰিবই। 3 দিন 4 দিন হ'লে একো লোকচান নাই, তথাপিও আপোনাৰ লোকচান আছে, 3 দিন 4 দিন লছ হোৱা মানে বহুত লছ। কিন্তু যদিহে আপুনি 1 মাহ 2 মাহ লেটকৈ পাইছে মোবাইলটো, প্ৰি এক্টিভেশ্যন ইউনিটৰ মোবাইলটো 1 মাহ 2 মাহ আপোনাৰ ৱাৰেণ্টি কম পাইছে, আপুনি কিমান ডাঙৰ কথা।
চ' ফ্লেক্সি মোবাইল হ'লেতো বহুত লোকচানৰ কথা কাৰণ ৱাৰেণ্টিৰ কাৰণেও আমি পইচা পে' কৰিছোঁ না অলৰেডি চ' এই দুটা সৰু ইনফৰ্মেশ্যন দিলোঁ আৰু এতিয়া মোৰ সৰু সুৰা কাম অলপ আছে মই কৰি লওঁ আপোনালোকক দেখাই যাম কি কৰিম চ' চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক চ' এইখিনিতে এটা আপোনালোকলৈ ৰিকুৱেষ্ট যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদিহে আপোনাৰ কিবা সুধিবলগীয়া কথা আছে কমেণ্টটো কৰিব নিশ্চয় আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ চবকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ছাবস্ক্ৰাইব কৰিলে মানে মোৰ মানে মটিভেশ্যন পাম ধৰি লওক উৎসাহিত হ'ম আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ আৰু যদি আপুনি এনেকুৱা ব্লগৰ লগতে ইনফৰ্মেশ্যনখিনি সোমোৱাই দিছোঁ চ' এনেকুৱাবিলাক ভিডিঅ' যদি চাই আপোনালোকে ভাল পাইছে চ' প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ সকলোকে ক'ব যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু সহায় কৰিবলৈ এইকণ আগবাঢ়ি যাবলৈ সহায় কৰিবলৈ চ' ধন্যবাদ চাই থাকক আগলৈ কি হয় ভিডিঅ'টো এইখিনিতে আৰু এটা বস্তু চাওক এইটো দেখিছে এইটো পাথৰটো এইটো মোৰ তাত ওলাইছিলে এইটোৱে আছিলে মোৰ পেটত এইটো পাথৰটো এইটো ভৰাই দিছে ডক্টৰে আছিলে আৰু এই পাথৰটো সোমাই আছিলে এইটোৰ ভিতৰত এইটোক কয় গল ব্লাডাৰটো উলিয়াই আনিলোঁ আৰু গল ব্লাডাৰত এই পাথৰটো সোমাই আছিলে এইটো 13.5 mm ঋষিকা শুইছে একদম গৰমত কিমান ধুনীয়াকৈ শুই আছে তাই অকণমান ল'ৰা ছোৱালীবিলাক এনেকৈ শুই থাকিলে বহুত মৰম লাগে ন ইমান মৰম লগাকৈ শুই আছে তাই দেখিছেনে চ' ঋষিকাৰ কাৰণে লাইক এটা হ'লেও কৰি দিব ভিডিঅ'টোত কিবা নেকি তো বেছি দূৰলৈতো ওলাই যাব নোৱাৰোঁ এনেই দুৱাৰমুখতে অকণমান ওলাই আহিছোঁ ঋষিকা মই মাক কিমান সেউজীয়া সেউজীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশবিলাক চব এনেকুৱা সেউজীয়া ইণ্টাৰেষ্টিং বস্তু এটা দেখাম চাব অমিতা চাব কেনেকৈ লাগিছে আমাৰ ফালে চক লতা অমিতা ওলমি ওলমি লাগিছে অমিতা দেখিছে ওলমি ওলমি লাগিছে চক এইজোপাত আকৌ ওলমি থকা নাই এইটো পৰিস্মিতা আচলতে এইটো কি অমিতা বুলি কয় হে তুমি নাজানা ময়ো নাজানো প্ৰথম দেখিছোঁ তো যদি কোনোবাই জানে কমেণ্ট কৰিব দেই ওলাই আহি অকণমানি জান এটা কিনাৰ পাইছোঁহি ত' দেখাইছোঁ চাওক জানটো কেনেকুৱা আমাৰ ফালে এইটো নদী বুলি কয় আকৌ এনেই মানুহে জান বুলি ক'ব এইটো নদী বুলি ক'লে হাঁহিব আৰু বাজি 9 মিনিট হৈছে তো এইফালেদি আমি আহি আছিলোঁ এইফালেদি আকৌ ঘৰলৈ ঘূৰি যাম বহুতো যাব নোৱাৰি মানে অলপ বিষ আছে যে মই গাঁৱলীয়া মানুহৰ ৰাস্তা পদূলি এনেকুৱাই আৰু চ' যদি গাঁও ভাল পায় লাইক কৰি দিবতো আমাৰ নামঘৰটো চ' অলপ ওলাই গৈছিলোঁ দেখিলে সেয়া আহি ঘৰ পালোহি কিন্তু দেখাব নোৱাৰিলোঁ ঘৰলৈ ঘূৰি অহাটো কাৰণ কেলৈ আন্ধাৰ হৈ গ'ল অলপ মানে সন্ধিয়া হৈ গ'ল আৰু কেমেৰাই আৰু মোবাইলৰ কেমেৰাহে ইমান ভালকৈ নেদেখি আৰু চ' এতিয়া আমি ঘৰ পালোহি ঘৰ পাই আহি এতিয়া আহিব মোৰ ষ্টুডেণ্ট এটা মানে কম্পিউটাৰ শিকাওঁ মই চ' ল'ৰা এজন আহিব তাক অকণমান দেখাই দিব লাগিব চ' বহুত দিন 10-15 দিনটো মই এটা কৰাই নাই ক্লাছ
চ' তাই এতিয়া ফোন কৰিছিলেহি আহিম বুলি কৈছে মই বোলো অলপমান শিকাই দিম আৰু ইমান টানো নহয় যে বহি বহি শিকাই থকাহে চ' পাৰিলে অলপমান তাৰো দেখাম চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব চ' আজি ব্লগ ইয়াতে সামৰিম আৰু বেছি দেৰি নাই নতুন ব্লগ বনি আছে আহি গ'ল পোৱালি শিকিবলৈ background style background front and background picture and texture still fill file of the बहुत टाइम click ko insert ko then close so ye presentation banai ase aji presentation hikai asu yak তো গাইজ দেখিলে আজি ব্লগটো চাই কেনেকুৱা পালে ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুন ভিউ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বাই বাই আজিলৈ সামৰিছোঁ ভিডিঅ'টো কাইলৈ নতুন এটা ভিডিঅ' পাব চ' ব্লগ নাপাব কাইলৈ হয়তো দুদিনমানৰ পিছতে ব্লগ পাব ইনফৰ্মেটিভ কিবা এটা মই কাইলৈ দিবলৈ চেষ্টা কৰিম আৰু কিহৰ ওপৰত দিম মই কৈ হয়তো এটা টেগলাইন দি পেলাই জনাই দিম চ' ধন্যবাদ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো বাই বাই